এইটো ৰূপম এইটো মই আৰু এই যে খালী জেগাখন দেখিছে তাতে আমাৰ পাৰ্টি চলিব এতিয়া কম পাৰ্টি চলিব প্ৰথম কথা হ'ল আমাৰ মানে ৰূপমে ইয়াতে সেই কৰি আছে এইটো চৌকা আমাৰ মানে এটা চৌকা বনাম সৰুকৈ আমি এটা এৰেঞ্জমেণ্ট কৰিছোঁ আৰু এইটো আমাৰ বস্তুটো বহাকে চৌকাটো বনাই আছে আমাৰ ৰূপমে বঢ়িয়াকৈ খুন্দি খৰিটো সৰুকৈ কাটি পেলাই একদম পিচ কৰি ল'ম আমি পিচ কৰি চৌকা বহি গৈছে এই মালটোত আমি বনাম এইটো মালত আজি আমি এইটো মালত বনাম এইটো মানে পূৰা মাটিৰ আৰু মানে মাটিৰ পাত্ৰ এইটোত মস্তিকৈ বনাম এইটোত হ'ব আমাৰ খাদ্য পচাল বনোৱা যাব আমাৰ খাদ্য চাদ্য আদিম যুগৰ পাত্ৰত বনাম এইবিলাক খৰি ধুনীয়াকৈ কাটি লোৱা গৈছে আৰু নিজৰাটো বৈ আছে মজাকৈ এইটো কি সুন্দৰ বতৰটো ভাল হৈছে ৰ'বা এইটো আমাৰ ৱেডাৰটো এতিয়া বৰ্তমান বঢ়িয়া ৰ'দ দি আছে ছানশ্বাইন হৈ আছে আকাশ আৰু তো আমাৰ চৌকা জ্বলি গৈছে বঢ়িয়াকৈ আৰু প্ৰথম ফাৰ্ষ্ট আইটেম হিচাপে আমি চৌকাত উদ্বোধনী কৰিছোঁ কণী দি পেলাই দুজন মানুহ যিহেতু হৈ যাব 7টা কণী ফ্ৰুটছখিনি ধুই লৈ যাওঁ মানে এয়া আমাৰ ফ্ৰুটছ চলি আছে পাৰ্টিৰ আয়োজন আমি মলটো চলাই আছোঁ বঢ়িয়াকৈ হেবিট এয়া চাওক মই ফ্ৰুটছখিনি কাটিলোঁ বঢ়িয়াকৈ আৰু ভেজিটেবলছ আছে ভেজিটেবলছখিনি আমি কাটিম অলপ পিছত আৰু এই আৰু দুজন মানুহৰ পাৰ্টি চলি আছে বঢ়িয়াকৈ বহুত কম শ্বৰ্ট পিৰিয়ডত আমি পাৰ্টিটো এৰেঞ্জ কৰিছোঁ তো আমাৰ পাৰ্টি চলি আছে বঢ়িয়াকৈ ইয়াতে ৰূপমে বনাই আছে এইখিনিত মই যেনেকৈ কৈছিলোঁ সেইখিনি জেগাত আমাৰ পাৰ্টি হ'ব আৰু মই আছোঁ ইয়াতে আৰু এইটো আমাৰ ফ্ৰুটছখিনি আমি চাই লৈছোঁ বঢ়িয়াকৈ ৰূপম আৰু মই এইখিনি ছাৰ্ভ কৰি আছোঁ এইখিনি খাই লৈ উঠাৰ পিছত আমি ভাতৰ কাৰ্যক্ৰম কৰিম এই বেছি এই দস্তি দিছ ইজ ফৰ ইউ দস্তি ইয়া থেংক ইউ দস্তি এটা এইটো সৰু দস্তি একদম লিটিল দস্তি দস্তি প্ৰগ্ৰামিংটো এইটো এইটো আমাৰ প্ৰগ্ৰাম বস্তুটো হৈছে টাইম লাগিব প্ৰায় আৰু লাগব অলপ টাইম কথা নাই হৈ যাব আমাৰ হাতত টাইম আছে বাৰু আৰু চালাদ তালাদখিনি মই বনাওঁ নেকি আৰু এই আলু চালুখিনি কুটি দিওঁ বেয়া হৈ যাব না মাংসটো হোৱাৰ পিছত বনাম দিয়ক মানে মই মাংসটো ধুই আনিব যাওঁ না ধুলেও মজাকৈ আচ্ছা তো মাংস ধোৱা পালা মোৰ পচি ৰূপমে ভাত বনাই আছে তেনেকৈ আমাৰ পাৰ্টিটো বঢ়িয়াকৈ চলি আছে হাঁহি ফূৰ্তিৰ মাজত তো মই আছোঁ মাংস ধোৱা এই মাংস হাতত আছে এইটো নিজৰা মস্তিকৈ এতিয়া বহি ল'ম ইয়াতে ধুই ৰূপমক দি দিম ৰূপমে তাতে বনাইছে ৰূপম য়েছ মজা কি বনাই আছে মই এইটো ধুনীয়া তাক যোগাৰ কৰি দিওঁ তো মই মাংসখিনি ধুই আনিলোঁ আৰু আমাৰ ৰান্ধনী হাতত সমৰ্পণ কৰি দিম ৰান্ধনী টেক ইট ভাতটো আমাৰ প্ৰায় অলমষ্ট হৈ গৈছে হৈ গ'লতো ভাতটো সুন্দৰকৈ বহাই দিয়া থৈ দিয়া আৰু এইটো মাংসখিনি তোমাক মই সমৰ্পণ কৰিলোঁ চুই আনি দিলোঁ সুন্দৰকৈ এতিয়া বাকী আমাৰ বেলেগ কাম একো নাই চালাদখিনি কুটপা আছে মই আৰু আলু পিঁয়াজখিনি কুটি দিওঁ হৈ গৈছে ৰূপমে ভাতটো কাঢ়ি পেলাই থৈ আছে থৈ পেলাই তাতে মাংসটো বহাই দিব বঢ়িয়াকৈ আৰু বেছি হেৰি হৈছে নেকি ভাতটো পূৰা হৈছে ন চাওঁ অলপ লাৰি চালি গম পাম অ'কে প্ৰায় হৈ গৈছে অলমষ্ট হৈ যাব ইমান হাই ফাই হ'লে ঘৰৰ মাজত আৰু ইয়াতে জংঘলৰ মাজত পিকনিক খোৱাৰ মাজত কি ডিফাৰেঞ্চ থাকিল এতিয়া কি লাগে ডিছ এক্সট্ৰা ঢাকি থবা ৰ'বা এইখন দি দিয়া এইখন দি ওপৰত কিবা এটা দি থ এইটো দি থ নেকি এটা লৈ ল এই তেলৰ এইটো দি থৈ দিছোঁ অ'কে তো আমাৰ ভাত হৈ গৈছে টেনশ্যন নাই মাংসটো হ'লে আমি আৰু
বঢ়িয়াকৈ পিকনিক খাব পাৰোঁ ধুবৰ কাৰণে আচ্ছা ঠিক আছে আমাৰ চালাডৰ আইটেম ইফালে আছে আমি পিছত বনাই থাকিম পিঁয়াজটো আমাৰ পিচ কৰি কাটি থকা হৈছে এইটো আমাৰ পিঁয়াজ ৰূপমে কাটি আছে পিচ কৰি সুন্দৰ ইয়াতে কি দিছ ইয়াতে জাষ্ট কি দি দিছ মাহপাত আৰু জলকীয়া না সুন্দৰ বঢ়িয়া এইখিনি বস্তু দিয়াৰ পিছত এইটো আৰু মানে খন্তি ঘূৰাই দিলি হৈ যাব পেষ্ট এটা কি আছে এতিয়া মেইন আইটেমটো আছে মছলাটো সেইটো দিয়া যাব আমাৰ ৰান্ধনি আনছে আৰু যোগাৰ চোগাৰখিনি ধুনীয়াকৈ ঘৰতে কৰি সেইকাৰণে দেৰি হৈছে আমাৰ হাত নহ'লে ইমান দেৰি নহয়তো আমাৰ এয়া পোকে আছে বহুত মেহনত কৰিছে চলটো কষ্ট কৰিছে মই কিবা হেল্প কৰিম নেকি ময়ে উঠাব লাগিব ক'লা চাও চাই দিয়া ইয়াক মই হেল্পে দিম এনেকুৱা ফুকন মাৰিম না জিও ভাবো কোনে ফুকেছে চাবা বুঝছি সুন্দৰ I can do it. আৰু কিবা হেল্প এনিথিং ডেছপাচিটো মাছাজ কিবা লাগব হা তুমি খন্তেখান ঘূৰা পুৰা এনেকৈ তো মানুহে এনেকৈ ভাবে আৰু দুটা মানুহ কি যি খাই আছে এনেহে জানে আৰু পিকনিক তো আমি ভাল এনজয় কৰিছোঁ ভাল পিকনিক কৰিলোঁ আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু ৰূপম এই ডেন্স চেন্সো কৰিলোঁ এটা সৰুকৈ JBLৰ সেই বক্স লৈছিলোঁ আমি নামুন্তি সৰু স্পীকাৰ এইটোতে আমাৰ এনজয়মেণ্ট হৈ গৈছে আৰু এইটোতে নাচিছোঁ ইমান প্ৰব্লেম নাই কাঠ ডালো ফুলবা নহ'লে কাটি দিয়া ফালি দিয়া এইটো মোৰ পুৰণা স্বভাৱ আমি এতিয়া পেষ্টটো দি হিলাম এতিয়া বঢ়িয়াকৈ চাওঁ হিলা আৰম্ভ কৰা আজি আমি পতঞ্জলি ষ্টাইলত মানে পিকনিকটো চলাই আছোঁ পতঞ্জলি ষ্টাইল য'ত মানে চব শুদ্ধ বস্তু থাকে এইটো মাটিৰ পাত্ৰত বনাই আছোঁ বঢ়িয়াকৈ সুন্দৰকৈ এনেকৈ দিবা নৰা ভাঙি যাব মটৰ দিব লাগিছিল নেকি মটৰখিনি দেখোন থাকি গ'ল দি দিয়া এনেকৈ চেলাই ফেলে দি দিয়া না ধাপ ধুপ পেলাই দি দিওঁ নেকি দি দিয়া তো এইটো আছে এইটো আমাৰ মালটো বনি আছে জুই জ্বলি আছে গুচাই দিছা ৰ'বা আমি ক'ব নোৱাৰোঁ মানে গোন্ধটো বেয়া নহয় ভাল লাগিছে জিভাৰ পানী পৰি যোৱা গোন্ধ চেণ্ট ভালে আছে আচ্ছা ইয়াতে অলপ টেষ্টটো বেলেগ হয় তাৰমানে ইয়াতে টেষ্ট কৰিব লাগিব আৰু জুইকুৰা দেখাই দিয়া জুইকুৰা ঠিকে আছে ভাল জুই তো আমাৰ পানী দি দিছে ৰান্ধনি বঢ়িয়াকৈ খলখলীয়াকৈ বেছি গ্ৰেভি কৰিব নোৱাৰোঁ গম তো চালাডটো এইটো এইখিনি দুজন মানুহ চালাড বহুত হ'ব নেকি আৰু কম 7টা মানুহ মাতি দিওঁ নেকি আৰু নিমন্ত্ৰণ তো চালাডখিনি মই বনালোঁ এই হাত চা পেনে গান নলগাব অলপ ভাল চাই লগাওঁ যাতে যিটো শুনিলে অলপ ভাল লাগে কাটি দে গানটো আব মজা আয়েগা না বিৰু এনেকুৱা তো এইখিনি আমাৰ এক্সেছ হৈ গৈছে বস্তু এইখিনি বস্তু আমি ৰিটাৰ্ণ লৈ যাব লাগিব আকৌ এক্সেছিভ হৈ গৈছে যি নহওক তো হৈ গৈছে আৰু আমি खुशबू ले लो इसका পাৰাৰ বহি যাম আৰু লাহেকৈ তো ডাৰ্লিংছ আমি তেতিয়াৰ পৰাই যে এই উছল কুদ কৰি আছিলোঁ ইয়াতে মানে দৌৰা দৌৰি কৰি আছিলোঁ হৈচৈ কৰি আছিলোঁ তো তাৰ ফাইনেল ষ্টেজটো আহি গৈছে আমি খাব বহিছোঁ বঢ়িয়াকৈ লৈছোঁ এই ভাত তাত বাঢ়ি লৈছোঁ বঢ়িয়াকৈ সুন্দৰকৈ এই ৰূপম বাৰা খাওঁ আৰু তো এতিয়া বেছি টাইম হোৱা নাই 2:47 নে 46 হৈছে আমি আহিব বেছি সময় হোৱা নাই
2 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা 2.5 ঘণ্টামানৰ ভিতৰত 2জন মানুহে চব এৰেঞ্জ কৰিলোঁ আমি ব্ৰেকফাষ্টো কৰিলোঁ ধুনীয়াকৈ এইবিলাক এৰেঞ্জ কৰিলোঁ ভাত আঞ্জা বনালোঁ তো এতিয়া আমি ছাৰ্ভ কৰিম খাম দি যোৱা অলপ অলপকৈ তুমিও লোৱা ভাতটো অলপ দিয়া হ'ব 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 জয় শ্ৰীৰাম হৈছে বতাহ মাচিব শ্ৰীৰাম এয়াই আমাৰ কাম এয়াই আমাৰ কাম খাই লৈ ইয়াৰ পৰা আমি যাম ইয়াহা তো ভগৱানৰ নাম লৈ আমি খাব বস্তু দিওঁ হাত চাত ধুলোঁ তুমি এই খানা চানা পাতি লৈছোঁ এনেকৈ তো তেতিয়াৰ পৰা বহুখিনি এনজয় কৰিলোঁ আমি লাইফৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিল 2জন মানুহৰ মাজত এটা পাৰ্টি আৰু পিকনিক বুলিয়ে ক'ব পাৰি কাৰণ পিকনিকে আৰু জংঘলৰ মাজত আজি আছোঁ কালিলৈকে জীয়াই থাকিব নালাগে সেইটো তো সময়ৰ কোনো ভৰসা নাই তো কিমান খাম কিমান দিন জীয়াই থাকিম সেইটো ডাঙৰ কথা নহয় যিখিনি টাইম জীয়াই থাকিম বা যিখিনি খাম সেইখিনি হজম কৰিম আৰু সেইখিনি এনজয় কৰিম এইটোৱে আমাৰ কথা না কি কওঁ মই কিবা ভুল কৈছোঁ নেকি সেইটোৱে কথা আৰু যিকেইদিন জীয়াই থাকিম যিখিনি খাম হজম কৰিম আৰু এনজয় কৰিম লেটছ ষ্টাৰ্ট অ'কে আৰম্ভ কৰা মাই ডাৰ্লিং ফ্ৰেণ্ড উফ মানে কেছটো কি হ'ল আমি 2জন মানুহ আছিলোঁ ই আৰু মই তো বস্তু লাগাতকৈ বেছি লৈ ল'লোঁ আমি ফ্ৰুটছ হওক বা ভেজিটেবলছ হওক চালাড তালাডৰ আইটেমছ হওক বা সেই চাউল তাউলে হওক চাউল ঠিকেই আছে বাৰু কিন্তু আৰু এইখিনি নাযায় আৰু মানে কল চলো লচলো এইবিলাক বস্তু মানে ফ্ৰুটছে চুটছে মিলি বস্তু বেছি হৈ গৈছে লাগাতে এইখিনিতো এক্সেচিভ হৈ গৈছে এইখিনি আমি লৈ যাব লাগিব উপায় নাই আৰু বোজা বান্ধিব লাগিব তো বেছি হৈ গ'ল অলপ এইবিলাক পেলাই থৈ যাব লাগিব এতিয়া উপায় নাই দুখো লাগে ইমান সময় কষ্ট কৰি হয়নে তো উপায় নাই আৰু এৰিব লগা হৈ গ'ল কৰ এইখিনি এইটো আমাৰ ওচৰত এটা বেয়াৰ গিলছ আছে তাৰ কাৰণে এইটো আমি টোপলা বান্ধিছোঁ বঢ়িয়াকৈ মানে মাংস চাংস অলপ ৰৈ গৈছিল মানে 1জন মানুহৰে প্ৰায় খাজৰ তো আমি ৱেষ্ট নকৰিলোঁ যিখিনি ৱেষ্ট আছিল পেলাই দিলোঁ আৰু যিখিনি নালাৰাকৈ ৰৈ গ'ল সেইখিনি আমি পেকিং কৰি লৈছোঁ বঢ়িয়াকৈ লৈ যাম পানী ল তো আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ পাৰ্টিটো ইয়াতে সমাপ্ত কৰিম গৰম হৈ আছে জুইকুৰা নুমাই দিয়া সুন্দৰকৈ আমি জুইকুৰা নুমালোঁ এইটো এণ্ডিং চেৰেমনি আমাৰ আৰু এইখন ঢাকনি আছিল এইখন আমি তো এইটো গ'ল তাৰে পিছত এইটো আমি সেই কৰিছিলোঁ এইটো এই ব্ৰুচলিৰ একশ্যন এইটো what a shot nice shot show this close up please close up see this মোৰ হাত কিন্তু আকৌ নাই পানীখিনি মাৰি দিয়া গোটেই পানীখিনি মাৰি দিলোঁ সুন্দৰকৈ এইটো দিম বুলি কৈছিলোঁ যে আমি এই বেয়াৰ গিলছ এই ৰাস্তাৰ কাষতে শুই থাকে সুন্দৰ সুন্দৰ দস্তি